So guys, नमस्कार मैं ओमप्रकाश शर्मा আপোনালোকে আছে ৰিপৰ্ট উইথ এডুকেশ্যন ইউটিউব চেনেল সো পুনৰ মোৰ চেনেলত আপোনালোকক স্বাগতম জনালো বহুত দিনৰ মনত কাৰণ আজি লৈ আহিছো এটা খুবই ভাল খবৰ আৰু খবৰটো কি আপোনালোকে সকলোৱে নিশ্চয় গম পাই গৈছে এতিয়া যে আমাৰ ফিজিক্যাল আৰু মেডিকেলৰ জিআই এডমিট কাৰ্ড আহি গৈছে সো যদি আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰা নাই কাৰণ তে বহুত সাৰ্ভাৰৰ প্ৰবলেম হৈ আছে সো ডেসক্ৰিপচনত লিংক দিয়া আছে আৰামছে আপোনালোকে সন্ধিয়ালৈকে ডাউনলোড কৰি ল'ব আৰু এটা কথা হ'ল কি মোৰ ফিজিক্যাল আৰু মেডিকেল সেন্টাৰ ক'ত পৰিছে আৰু আপোনালোকৰ ক'ত পৰিছে হেইটো আপোনালোকে কমেন্ট কৰি জনাব আৰু যদি মই সেই সেন্টাৰৰ বিষয়ে জানো তো আপোনালোকক মই বুজাই দিয়াৰ চেষ্টা কৰিম আৰু বহুতে মোক WhatsAppতো মেছেজ কৰি আছে যে হটখটি কেনেকুৱা বা আপোনাৰ নৰ্মাল কেনেকুৱা সো সেই সকলৰ বিষয়ে মই নেক্সট এটা ভিডিও বনাই ফলে যি কেইটা মই জানো সেই কেইটাৰ বিষয়ে মই কৈ দিম সো এইটো ভিডিওত মই কম যে মোৰ ক'ত পৰিছে আৰু কোন তাৰিখে পৰিছে সো এইটো আছিল মোৰ এডমিট কাৰ্ড আপোনালোকে নিশ্চয় দেখা পাই আছে মোৰ স্ক্ৰিনত মোৰ জিআই ফিজিক্যাল 3 তাৰিখে আছে অক্টোবৰৰ 3 তাৰিখে আৰু মোৰ সেন্টাৰ পৰিছে আপোনাৰ CRPF গ্ৰুপ সেন্টাৰ গুৱাহাটী আমিগং যেটো আপোনাৰ যেটো হয় মেঘালয় বৰ্ডাৰৰ ওচৰত হৈ থাকে কাৰণ মই নাজানো হেইটো যাই পোৱা নাই তাতে কেতিয়াও আৰু আপোনালোকৰ ক'ত পৰিছে আৰু কোনটো তাৰিখে পৰিছে মোক আপোনালোকে হেৰি কমেন্ট বক্সত জনাব আৰু নেক্সট এটা ভিডিও মই বনাই দিম অতি সোনকালে খটখটি কেনেকুৱা সেন্টাৰ কাৰণ মই যোৱা বছৰ তাতে ফিজিক্যাল দি আহিলো তাতে কোৱালিফাই হৈ আহিছো আৰু কেনেকুৱা হেইটো কি কেনেকুৱা ধৰণে আপোনালোকে তাতে ৰানিং কৰিব পাৰে টাননে সহজ সেই সকলো বিষয় মই আপোনালোকক এটা নেক্সট ভিডিও বনাই দিম সো হেইটো আছিল এটা কুইক আপডেট লগ পাম নেক্সট এটা ভিডিওতে তালৈ বাই বাই জয় হিন্দ।